নিশ্চয়কৈ ক'ব লাগিব আচলতে যে তিৱা ছাত্ৰ সন্থাৰ যি অধিৱেশন অনুষ্ঠিত হৈছিল মৰিগাঁৱৰ নেলিত আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে দেখিবলৈ পোৱা গৈছে এয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ লোৱা দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ শৰ্মা মহোদয়ক আৰু এয়া তেওঁৰ লগতে আছে তিৱা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ আৰু যি তিৱা ৰজাসকল আছে তিৱা ৰজাসকলেও ইতিমধ্যে এই শোভাযাত্ৰাত অংশ লোৱা দেখিবলৈ পোৱা গৈছে আৰু এক যি 5দিনীয়া কাৰ্যসূচী আছিল সেই 5দিনীয়া কাৰ্যসূচীৰে আজি আচলতে এক বৰ্ণাঢ্য কাৰ্যসূচী বুলি ক'ব লাগিব এক সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে বাহিৰ কৰা দেখিবলৈ পোৱা গৈছে যি স্থানত তেওঁলোকৰ অধিৱেশন অনুষ্ঠিত হৈছে সেই স্থানৰ পৰা আচলতে আজিৰ এই শোভাযাত্ৰা শুভাৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই শোভাযাত্ৰাত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে তেওঁলোকৰ যি তিৱা ছাত্ৰ সন্থাৰ যিসকল নেতৃবৰ্গ আছে তেওঁলোক অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখা যাব আৰু এয়া হৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ সামগ্ৰিক পৰিৱেশ আৰু আমি কিছু ভিতৰলৈ সোমাই যাবলৈ যত্ন কৰিম আৰু যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে তিৱা ৰজাসকল আছে তিৱা ৰজাসকলৰ কিছু ভাষ্য আমি গ্ৰহণ কৰিবলৈ যত্ন কৰিম কি ক'ব ৰঞ্জিত দেৱ ৰজাৰ হৈ মানে ইয়াত অসম তিৱা ছাত্ৰ সন্থাই মানে পাতাৰ কাৰণে বহুত মানে ভাল লাগিছে আৰু আজি আমাৰ ইয়াত 10গৰাকী ৰজা মানে বিভিন্ন হেৰিৰ পৰা মানে অহা হৈছে দেখিবলৈ পোৱা যায় আপোনালোকৰ যি জোনবিল মেলা সেই জোনবিল মেলাত আপোনালোকক দেখিবলৈ পোৱা যায় একগৰাকী ৰজা হিচাপে আৰু আজি পুনৰ অসমবাসী ৰাইজে আপোনালোকক ৰজাৰ পোছাকত দেখিবলৈ পাইছে কি ক'ব কেনেধৰণৰ মানে কাৰণ এনে যিহেতু মানে কি কয় বিভিন্ন জেগাৰ মানে ৰজা আহি পেলাই মানে আজি হেৰি লগ আছে কিমানগৰাকী ৰজা বৰ্তমান আজি 10গৰাকী অহা হৈছে বাকী কিছু মানে কি কয় অসুবিধা হোৱাৰ কাৰণে আহিব পৰা নাই নিশ্চয়কৈ ক'ব লাগিব আচলতে তেওঁলোকৰ যিসকল ৰজা আছিল সেই ৰজাসকলৰ ইয়াৰে 10গৰাকী ৰজাই ইয়াত অংশগ্ৰহণ কৰিছে আৰু যিসকল তেওঁলোকৰ ৰজা আছিল সেই যিসমূহ ৰাজ্য আছিল তিৱা ৰাজ্য সেই ৰাজ্যসমূহৰ তেওঁলোকে ইয়াতে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে সেই ৰাজ্যসমূহ আছে গোভা ৰজা নেলি ৰজা শিলচাং ৰজা চহৰী ৰজা উত্তৰ পূব খোলাৰ ৰজা দমাল ৰজা তৰাণী ৰজা বঘৰা ৰজা তেতেলীয়া ৰজা কুমৈ কছাৰী ৰজা ঘগুৱা ৰজা মায়ং ৰজা খৰা ৰজা ডিমৰীয়া ৰজা পশ্চিম নগাঁও ৰজা সুগুণাগু ৰজা কাহিগড় ৰজা আৰু ইয়াৰ যি দৃশ্য আমি আপোনালোকক দেখা যাবলৈ যত্ন কৰিছোঁ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ যিহেতু ইয়াৰ এক বৰ্ণাঢ্য কাৰ্যসূচী আৰু যি তিৱা জনগোষ্ঠীৰ যিসমূহ কলা সংস্কৃতি আছে সেই কলা সংস্কৃতিসমূহ ইয়াত প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু এক আকৰ্ষণীয় দৃশ্য মই দেখাবলৈ যত্ন কৰিম মোৰ সহযোগী মই অনুৰোধ জনাম এয়া হৈছে মুখাশিল্প তেওঁলোকে প্ৰদৰ্শন কৰিছে যি তিৱা জনগোষ্ঠীৰ যিসমূহ মুখাশিল্প সেই মুখাশিল্প তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আচলতে তেওঁলোক আগবাঢ়িছে তেওঁলোকৰ এই যি সাংস্কৃতিক শোভাযাত্ৰা আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে তেওঁলোক এনেধৰণে তেওঁলোকৰ যি তিৱা জনগোষ্ঠীৰ যিসমূহ আচলতে তেওঁলোকৰ যি কলা সংস্কৃতি সেই কলা সংস্কৃতিসমূহ ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিম আচলতে ইয়াতে তেওঁলোকৰ কেৱল মাত্ৰ তিৱা জনগোষ্ঠীৰ কলা সংস্কৃতি নহয় সমগ্ৰ অসমৰ যিসমূহ কলা সংস্কৃতি আছে সেই বিভিন্ন জাতি জনগোষ্ঠীৰ সেই কলা সংস্কৃতিসমূহ তেওঁলোকে ইয়াতে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী মই পুনৰ ইয়াৰ দৃশ্যাংশ দেখা যাবলৈ অনুৰোধ জনাম আচলতে এক দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আচলতে সহায় সহযোগ কৰা দেখিবলৈ পোৱা গৈছে যিসকল তিৱা লোক আছে সেই তিৱা জনগোষ্ঠীৰ লোকসকল এনেদৰেই আচলতে এই শোভাযাত্ৰাত সহায় সহযোগ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে তেওঁলোক ওলাই আহিছে আৰু আমি যিহেতু উল্লেখ কৰিছিলোঁ যে ইয়াতে কেইবাগৰাকীও তিৱা ছাত্ৰ সন্থাৰ কেইবাগৰাকীও নেতৃবৰ্গ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা আমি ভাষ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিম আমি তিৱা ছাত্ৰ সন্থাৰ 11 দ্বিবাৰ্ষিক আপোনাৰ প্ৰতিষ্ঠা দিৱস তথা তেওঁলোকৰ আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰি মই তেওঁলোক সকলোকে মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি তিৱা ছাত্ৰ একতাই আমাৰ এই অঞ্চলত এটা সমাজৰ বাবে এটা প্ৰতীক হৈ
ৰৈছে আজি তেওঁলোকৰ যিখিনি উন্নয়নমূলক কাৰ্যসূচী তেওঁলোকে হাতত লৈছে বা আমাৰ সমাজখন বৰ অসমখন গঢ়াত তেওঁলোকে যিখিনি সুন্দৰ অৱদান লেখত ল'বলগীয়া অৱদান যি তেওঁলোকে আগবঢ়াইছে তাৰ হৈ সমাজখনৰ হৈ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমি আজি ইউথ পাৱাৰ বা আমি যেতিয়া আজিৰ দিনটোত যুৱ প্ৰজন্মৰ কথা কওঁ আজি যুৱ প্ৰজন্ম হৈছে আমাৰ ভৱিষ্যতৰ নাগৰিক আজি সম্পূৰ্ণভাৱে আজিৰ সমাজখন এই যুৱ সমাজৰ ওপৰত নিৰ্ভৰশীল আজি তেওঁলোকে যিটো গতিত সমাজখনক গঢ় দিয়ে বা সমাজখনৰ দায়িত্বশীল যিখিনি অভিভাৱক হিচাপে আমাৰ যি দায়িত্ব সেই অভিভাৱকসকলে সেই দায়িত্ব পালন কৰিব লাগিব আৰু সেই দায়িত্ববোধেৰে আজি এই নতুন প্ৰজন্মক আমি আগবঢ়াই লৈ যাব লাগিব আৰু মই অতি গৌৰৱেৰে কওঁ যে আমাৰ মৰিগাঁও অঞ্চলৰ আমাৰ তিৱা ছাত্ৰ সন্থা তথা আমাৰ যিখিনি তিৱা জনগোষ্ঠী আছে তেওঁলোকে যি বিশিষ্ট অৱদান সেই অৱদান সমগ্ৰ অসমে কেতিয়াও পাহৰিব নোৱাৰে আৰু আজিৰ এই পবিত্ৰ দিনটোত আজি মই এই সন্থাৰ প্ৰতিগৰাকী উদ্যোক্তাক মই তেওঁলোকক আমাৰ সমাজখনৰ হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ বাবে শুভকামনা জনাইছোঁ আৰু এই 5দিনীয়া তেওঁলোকৰ এই কাৰ্যসূচী শুভ হওক আমি সকলোৱে তেওঁলোকৰ লগত আছোঁ আৰু তেওঁলোকক লৈ আমি সদায় গৌৰৱ কৰি যাম ধন্যবাদ ইতিমধ্যে আমি আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখা যাবলৈ যত্ন কৰিছিলোঁ আৰু যিহেতু আমি উল্লেখ কৰিছিলোঁ যে ইয়াতে কেইবাগৰাকীও তেওঁলোকৰ তিৱা ছাত্ৰ সন্থাৰ কেইবাগৰাকীও নেতৃবৰ্গ ইয়াত উপস্থিত আছে গতিকে তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম আমাৰ সৈতে উপস্থিত আছে যিহেতু নৱনিৰ্বাচিত সভাপতি কি ক'ব আমি সদৌ তিৱা ছাত্ৰ সন্থাই মৰিগাঁও জিলাৰ অন্তৰ্গত নেলিৰ নচুন দেউজা সমন্বয় ক্ষেত্ৰত 5দিনীয়া যি বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচী অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আজি দ্বিতীয় দিনত আমাৰ ইতিমধ্যে আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা হৈ আছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ লগে লগে আমাৰ 9/12 সমাধি স্মৃতিগ্ৰন্থ এইবোৰ উদ্বোধন আৰু উন্মোচন হ'ব লগে লগে মুকলি সভাত অসমৰ সমাজ জীৱনৰ জাতীয় সংগঠনৰ শীৰ্ষ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি জনজাতীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব আৰু ইয়াতে বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ সমাহাৰ হ'ব ইতিমধ্যে বহুতো জনগোষ্ঠীয় ৰাইজে আমাৰ লগত আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আনহাতে সেয়া আছিল সদৌ তিৱা ছাত্ৰ সন্থাৰ যি নৱনিৰ্বাচিত সভাপতিৰ ভাষ্য আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ যি আজিৰ যি মুকলি সভা সেই মুকলি সভাতে এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব য'ত অংশগ্ৰহণ কৰিব বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গই আৰু এনেদৰে আচলতে তেওঁলোকৰ যি সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰিব নৰসিং দেউৰজাৰ সমন্বয় ক্ষেত্ৰত